মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি বৈধতাৰ নিৰ্ণয় কৰা এটা প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নটো হ'ল যে মানুহ হয় পাপৰ স্ৰষ্টা, ঈশ্বৰ হয় মানুহৰ স্ৰষ্টা, গতিকে ঈশ্বৰ হয় পাপৰ স্ৰষ্টা। এই ন্যায়টো দোষযুক্ত, কাৰণ ইয়াত 4টা স্বতন্ত্ৰ পদ আছে। 1 নম্বৰ ঈশ্বৰ, পাপৰ স্ৰষ্টা, মানুহ আৰু মানুহৰ স্ৰষ্টা। প্ৰত্যেক ন্যায়ানুমানত কেৱল মাত্ৰ 3টা পদ থাকিব লাগে, 3টাতকৈ অধিক পদ বা কম পদ থাকিব নালাগে। কিন্তু এই যুক্তিটোত যে হেতুপদ সাধ্য আশ্ৰয় বাক্যৰ উদ্দেশ্য পদত মানুহ আৰু পক্ষ আশ্ৰয় বাক্যৰ বিধেয় পদত মানুহৰ, গতিকে মানুহ আৰু মানুহৰ এই পদ দুটাৰ মিল নাই। সেয়ে আমি ইয়াক চতুষ্পদী দোষ বুলি ক'ম, কাৰণ ইয়াত স্বতন্ত্ৰ 4টা পদ দিয়া আছে, কিন্তু মানুহ, মানুহৰ, ঈশ্বৰ আৰু পাপৰ স্ৰষ্টা। গতিকে এই ন্যায়টো দোষযুক্ত, ইয়াক চতুষ্পদী দোষ হৈছে বুলি কোৱা হয়।